নমস্কাৰ আজি কেইটামান সাধাৰণ জ্ঞান লৈ আহিছোঁ যিকেইটা আগন্তুক আহিবলগীয়া প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকৰ বাবে সহায়ক হ'ব। আজি আসাম হিষ্ট্ৰীৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ আলোচনা কৰিম। আসাম হিষ্ট্ৰী এইটো পাৰ্ট 5 হ'ব। ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'সমূহ চাই ল'ব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আসাম হিষ্ট্ৰী পাৰ্ট 5ৰ প্ৰথম প্ৰশ্নটো চাওঁচোন আহক। বৰ্মন বংশৰ পতনৰ পিছত নিম্নলিখিত কোনটো বংশই তেওঁলোকৰ শাসন আৰম্ভ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি ম্লেছা ডাইনেষ্টি। নেক্সট কুৱেশ্যনটো হৈছে কামৰূপত ম্লেছ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি শালস্তম্ভ। নেক্সট কুৱেশ্যনটো হৈছে শালস্তম্ভ বংশৰ ৰাজধানী ক'ত অৱস্থিত আছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি হাৰুপেশ্বৰ। কুৱেশ্যন নম্বৰ 4 ম্লেছৰ প্ৰভু উপাধিটো কাক দিয়া হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ শালস্তম্ভ। কুৱেশ্যন নম্বৰ 5 দ পৰ্বতীয়া থকা ইটা মন্দিৰৰ ধ্বংসাৱশেষবোৰ কোন সময়ৰ? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি লেটাৰ গুপ্তা পিৰিয়ড। নেক্সট কুৱেশ্যনটো চাওঁচোন আহক। দ পৰ্বতীয়া থকা ইটা মন্দিৰৰ ধ্বংসাৱশেষবোৰ কোন কোন ঈশ্বৰৰ বাবে উৎসৰ্গিত? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি শিৱ। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে দ্য লাৰ্জ টেংক ইন তেজপুৰ নউন এজ হাজৰা পুখুৰী ৱাজ এক্সকাভেটেড বাই হোম। তেজপুৰৰ হাজৰা পুখুৰী নামেৰে জনাজাত বৃহৎ টেংকীটো কোনে খনন কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি হজৰা বৰ্মন। নেক্সট কুৱেশ্যনটো হৈছে নিম্নলিখিত কোনটো প্ৰাণী কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি এলিফেণ্ট। কুৱেশ্যন নম্বৰ 9 প্ৰাচীনতম কামাখ্যা মন্দিৰটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি ম্লেছা ডাইনেষ্টি। কুৱেশ্যন নম্বৰ 10 দ্য ম্লেছা ডাইনেষ্টি ৰুল কামৰূপা এৰাউণ্ড। ম্লেছা ডাইনেষ্টি কামৰূপৰ সময়ছোৱাত কিমানৰ পৰা কিমানলৈকে শাসন কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি 650 AD to 900 AD। নেক্সট কুৱেশ্যনটো চাওঁচোন আহক। হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ ম্লেছা ডাইনেষ্টি। ম্লেছ বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ত্যাগসিংহ। কুৱেশ্যন নম্বৰ 12 শালস্তম্ভ বংশৰ পতনৰ পিছত নিম্নলিখিত কোন ৰাজবংশই কামৰূপত শাসন কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি পালা ডাইনেষ্টি। কুৱেশ্যন নম্বৰ 13 ইন হুইচ কাণ্ট্ৰি দ্য পালা ডাইনেষ্টি কেম ইনটু এক্সিষ্টেঞ্চ। কোন শতিকাত পাল বংশ অস্তিত্ব আহিছিল? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰটো হ'ব চি 9th century। নেক্সট কুৱেশ্যনটো চাওঁচোন আহক। কামৰূপৰ পাল ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ব্ৰহ্মপালা। কুৱেশ্যন নম্বৰ 15 হোৱাট ৱাজ দ্য কেপিটেল অফ দ্য পালা ডাইনেষ্টি। পাল বংশৰ ৰাজধানী কি? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি দুৰ্জয়া। কুৱেশ্যন নম্বৰ 16 কোনজন পাল ৰজাই ব্ৰহ্মপুত্ৰৰ পাৰত শ্ৰী দুৰ্জয়াক ৰাজধানী হিচাপে নিৰ্মাণ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি ৰত্নপালা। কুৱেশ্যন নম্বৰ 17 হয়গ্ৰীৱ মাধৱ টেম্পল ৱাজ ফাৰ্ষ্ট বিল্ড বাই। হয়গ্ৰীৱ মাধৱ মন্দিৰটোৰ প্ৰথম কোনে নিৰ্মাণ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি পালা ডাইনেষ্টি। ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য পালা ডাইনেষ্টি অফ কামৰূপা। কামৰূপৰ পাল বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ ধৰ্মপালা। কুৱেশ্যন নম্বৰ 19 মদন কামদেৱৰ ভাস্কৰ্যই কোন বংশৰ কাম প্ৰতিফলিত কৰে? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি পালা ডাইনেষ্টি। কুৱেশ্যন নম্বৰ 20 হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দ্য পালা ডাইনেষ্টি। পাল বংশৰ শেষৰ ৰজাজনৰ নাম কি আছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব ডি জয়পালা। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন অসমৰ যুদ্ধত নিম্নলিখিত কোনবিধ প্ৰাণীৰ বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি এলিফেণ্ট। নেক্সট কুৱেশ্যনটো চাওঁচোন আহক। প্ৰাচীন অসমত মুখ্য শস্য কি আছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব চি ৰাইচ। কুৱেশ্যন নম্বৰ 23 কাছাৰৰ প্ৰাচীন নাম কি আছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব
এ হিডিম্বা। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন কালত উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি সৰ্ববৃহৎ আৰু ব্যস্ত স্থান কি আছিল? এই অপশ্যনসমূহৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব এ প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন নাম্বাৰ 25। হিউৱেন চাং ভিজিটেড আছাম কামৰূপা ইন 640 CE. হি ৱাজ ৰিচিভড বাই দ্য কিং। হিউৱেন চাং কাৰ ৰাজত্বকালত কামৰূপলৈ আহিছিল? এই চাৰিওটা অপশ্যনৰ ভিতৰত আপোনাৰ শুদ্ধ উত্তৰ হ'ব বি কুমাৰ ভাস্কৰ বৰ্মন।